আজিৰ এই দীক্ষান্ত সমাৰোহ অনুষ্ঠিত হৈছে অসম আৰক্ষী সশস্ত্ৰ শাখাৰ 551গৰাকী নৱনিযুক্ত আৰক্ষী, যিসকলে নিৰ্ধাৰিত পাঠ্যক্ৰমত 178 সংখ্যক গোটত আৰক্ষীৰ বুনিয়াদী প্ৰশিক্ষণ সমাপ্ত কৰিছে। তৃতীয় অসম আৰক্ষী বাহিনীত 192গৰাকী, একাদশ অসম আৰক্ষী বাহিনীত 321গৰাকী আৰু দেৰগাঁৱৰ অন্যান্য আৰক্ষী প্ৰশিক্ষণ প্ৰতিষ্ঠানত 38 প্ৰশিক্ষণ গ্ৰহণ কৰিছে। ইতিমধ্যে দীক্ষান্ত কুচকাৱাজত অংশগ্ৰহণ কৰি বুনিয়াদী প্ৰশিক্ষণ সমাপ্ত কৰা নৱনিযুক্ত আৰক্ষীসকল প্ৰৱেশ কৰিছে। আহক আমি জোৰদাৰ হাত চাপৰিৰে তেওঁলোকক স্বাগতম জনাওঁ। সকলোৰে আগত সামূহিক কুচকাৱাজৰ নেতৃত্ব বহন কৰি কুচকাৱাজ নায়ক অৰ্থাৎ পেৰেড কমাণ্ডাৰ হিচাপে অৱস্থান গ্ৰহণ কৰিছে নৱাগত আৰক্ষী নিকলাছ তিৰ্কী। শ্ৰী তিৰ্কী ওদালগুৰি জিলা কাৰ্যবাহী বাহিনীত নিযুক্তিপ্ৰাপ্ত। কুচকাৱাজ নায়কৰ পিছত অৱস্থান গ্ৰহণ কৰিছে কুচকাৱাজৰ দ্বিতীয় নায়ক অৰ্থাৎ তৃতীয় আৰু একাদশ অসম আৰক্ষী বাহিনীৰ যৌথ উদ্যোগত অনুষ্ঠিত আজিৰ এই দীক্ষান্ত সমাৰোহৰ সন্মানীয় মুখ্য অতিথি তথা অসম চৰকাৰৰ কৃষি আৰু অন্যান্য দপ্তৰৰ মাননীয় মন্ত্ৰী শ্ৰীযুত অতুল বৰা মহোদয় অগ্ৰসৰ হৈছে দীক্ষান্ত কুচকাৱাজকাৰীসকলক পৰিদৰ্শন কৰাৰ বাবে। কুচকাৱাজকাৰীসকলক পৰিদৰ্শন কৰি অভিবাদন মঞ্চলৈ উভতি আহিছে আজিৰ অনুষ্ঠানৰ সন্মানীয় মুখ্য সামৰিক অভিবাদন জনাব, য'ত বেণ্ডত বাজি উঠিব ৰাষ্ট্ৰীয় সংগীতৰ ধ্বনি। অনুৰোধ নিয়ম অনুযায়ী সকলোৱে থিয় হৈ সন্মান প্ৰদৰ্শন কৰাৰ লগতে চৰকাৰী পোছাক পৰিহিত বিষয়া কৰ্মচাৰীসকলে চেলুট দি সন্মান জনাব।
শাখাৰ 178 সংখ্যক গোটৰ নৱাগত আৰক্ষী প্ৰশিক্ষাৰ্থীসকলে নিজকে প্ৰস্তুত কৰিছে দীক্ষান্ত সমাৰোহৰ মূল উদ্দেশ্য শপত গ্ৰহণৰ বাবে। এজন সাধাৰণ লোকক অসামৰিক অৱস্থাৰ পৰা নিৰ্দিষ্ট বাছনি প্ৰক্ৰিয়াৰ মাজেৰে আৰক্ষী বিভাগত নকৰণ কৰাৰ পিছত নিৰ্ধাৰিত পাঠ্যক্ৰমত আৰু দীক্ষান্ত সমাৰোহৰ মূল পৰ্বত শপত গ্ৰহণ। নৱনিযুক্ত আৰক্ষী পৰীক্ষাৰ্থীসকলক শপত গ্ৰহণ কৰাবলৈ অগ্ৰসৰ হৈছে তৃতীয় অসম আৰক্ষী বাহিনীৰ আৰক্ষী উপ অধীক্ষক কেশৱ চন্দ্ৰ দাস। मैं शपथ लेता हूँ कि मैं भारत के संविधान के प्रति एवं असम पुलिस के आदर्शों के प्रति सच्ची श्रद्धा और निष्ठा रखूंगा। मैं हो या पक्षपात अनुराग या ध्वज के बिना सभी प्रकार के लोगों के प्रति न्यायपूर्वक करते हुए अपने कर्तव्यों का निर्वहन करूंगा। দীক্ষান্ত সমাৰোহত অংশগ্ৰহণ কৰি সন্মানীয় ৰাষ্ট্ৰীয় পতাকাৰ তলত থিয় হৈ ৰাজ্যিক আৰক্ষী পতাকাৰ সন্মুখত শপত বাক্য পাঠ কৰাৰ লগে লগে অসম আৰক্ষী সশস্ত্ৰ শাখাৰ 551গৰাকী নৱাগত আৰক্ষীয়ে স্বীকৃতি লাভ কৰিলে পূৰ্ণাংগ ৰূপত একোজন আৰক্ষীৰ। একোজন আৰক্ষীৰ স্বীকৃতি লাভ কৰি নৱাগত আৰক্ষীসকলে প্ৰদৰ্শন কৰিছে শৃংখলাবদ্ধতাৰ অনুপম কলা। প্ৰথমটো কোম্পানীৰ নেতৃত্ব বহন কৰি ৰাজেন ক্ৰ আৰু তেওঁৰ কোম্পানীয়ে অভিনন্দন জনাইছে সন্মানীয় মুখ্য অতিথি। নৱাগত প্ৰশিক্ষক আৰক্ষী ঋষভ দাস আৰু তেওঁৰ কোম্পানীয়ে অভিনন্দন জনাইছে সন্মানীয় মুখ্য অতিথি। অভিবাদন মঞ্চৰ সন্মুখত অভিবাদন জনাইছে সন্মানীয় মুখ্য অতিথি। চতুৰ্থ কোম্পানী অভিবাদন মঞ্চৰ সন্মুখত অভিবাদন জনাইছে সন্মানীয় মুখ্য অতিথি। অভিবাদন মঞ্চৰ সন্মুখত পঞ্চমটো কোম্পানী
Brilliant, brilliant. এজন অসামৰিক লোক আৰু এজন সামৰিক আৰক্ষী লোকৰ মাজত